তোক মই কোৱা নাছিলো জলদি জলদি বাচনবোৰ ধুই দিয়া, ৰান্ধা কৰিব লাগে। মই বজাৰৰ পৰা আহিলো, এতিয়াও ধোৱা নাই তই? বাইদেউ মই টিভি চাই আছিলো, সেইকাৰণে পাহৰি গলো। নেজানো ভগৱান, তোক বিয়া পতাই দিলে তই কি কৰিবি? বাইদেউ মোক বিয়া পতাই দিলে মই সকলো কাম কৰিম। ঠিক আছে, এতিয়া মোক বাচন বৰ্তনবোৰ ধুই দিয়া, খিচিৰি বনাম আজি। বাইদেউ মই খিচিৰি খাই বহুত ভাল পাওঁ। হ'ব, এতিয়া তই বাচনবোৰ ধুই ল, তাৰ পিছত এজেগাত বহি কথা পাতিম। বাইদেউ মই গান গাই বাচনবোৰ ধুম নেকি? নালাগে নালাগে, গান গাই গাই ধুব তই নালাগে, তই চাবোনৰ জেগাত চেম্পু দি দিবি। চৰি বাইদেউ, মই গান নেগাং। তই বাচনবোৰ জলদি ধুই দে, খিচিৰি বনাব লাগিব। বাইদেউ আজি তুমি খিচিৰি কিয় বনাবা? বৰষুণ পৰিছে কাৰণে খিচিৰি বনাম। বাইদেউ বাচন ধোৱা হৈ গৈছে? ধন্যবাদ ভাই, কিন্তু এতিয়া খিচিৰি নবনাং। প্লিজ বাইদেউ বনোৱা না। ঠিক আছে বনাম বাৰু, তই গা পা ধুই আহ, মই খিচিৰি বনাং। বাইদেউ খিচিৰি খোৱাৰ পিছত বাচনখিনি কোনে ধুব? তই ধুব লাগিব আৰু। এটা চামুচ, এখন কাঁহী, এখন বাতি মই ধুই দিব লাগিব। এটা চামুচ, এখন কাঁহী, এখন বাতি মই ধুই দিব লাগিব। ঐ আপাহঁত, তহঁতে যদি নতুনকৈ ভিডিঅ'বোৰ চাইছ তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক কৰি দিবি আৰু কমেণ্ট কৰিবি, ভাল ভাল কৰিবি দেই। আৰু তহঁতে যদি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবি দেই।